আজিৰ 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ বিশ্ব বাণিজ্য সংস্থাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজেন্দ্ৰ নৱনীত। তেখেত এগৰাকী ভাৰতৰ IAS বিষয়া আছিলে। তেখেতক শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে বিশ্ব বাণিজ্য সংস্থাত নিযুক্তি দিয়া। বিশ্ব খাদ্য সুৰক্ষা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰটো 7 জুন। 7 জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰা হয়। ইয়াৰ উপৰিও 16 অক্টোবৰ তাৰিখে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন ৰাজ্যই দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ইণ্টাৰনেট সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰ কেৰালা। কেৰালা চৰকাৰে প্ৰায় 1500 কোটি টকীয়া এখন আঁচনি লৈছে, যাৰ জৰিয়তে ডিচেম্বৰ মাহৰ পৰা দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। 4 নম্বৰ প্ৰশ্নটো হৈছে মেৰা বেতন এপছটো ভাৰতৰ কোন অঞ্চলত মুকলি কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো এইটো জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত মেৰা বেতন নামৰ এপছটো মুকলি কৰা হৈছে। এই এপছটোৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ মাহেকীয়া বেতন সম্পৰ্কৰ বিভিন্ন তথ্য পাতিৰ লগতে ওজৰ আপত্তিৰ বিষয়ে জানিবলৈ পাব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁতে মূল বিষয়বস্তু কি আছিল? প্ৰথমবাৰৰ বাবে 1974 চনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিলে। তেতিয়া ইয়াৰ থিম আছিলে এই নম্বৰটো মাত্ৰ এখন পৃথিৱী, অনলি ওৱান আৰ্থ। 6 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ এডিডাছৰ ব্ৰেণ্ড এম্বেচাডৰ ৰূপে ভাৰতত কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো মানুচি চিল্লাৰ। 2017 চনৰ মিছ ৱৰ্ল্ড আছিল তেখেত এগৰাকী। তেখেতক ভাৰতত এডিডাছ কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বেংকে মোবাইল এপছৰ জৰিয়তে উপভোক্তাৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো বিটো ইণ্ডাছইণ্ড বেংকে উপভোক্তাৰ কাৰণে মোবাইল এপছৰ ব্যৱহাৰ কৰিছে, যাৰ জৰিয়তে তেওঁলোকে সুসৰীয়ে উপস্থিত নোহোৱাকৈ তেওঁলোকে ডকুমেণ্টছ আপলোড কৰি একাউণ্ট খুলিব পাৰিব। ইয়াৰ শুদ্ধ উত্তৰটো বি ইণ্ডাছইণ্ড বেংক। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰৰ কোনটো বিভাগে টিউলিপ ইণ্টাৰ্ণশ্বিপ মুকলি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ মানৱ সম্পদ উন্নয়ন বিভাগে বিভিন্ন কাৰিকৰী শিক্ষাৰ বাবে এই আঁচনিখন মুকলি কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো এ। 9 নম্বৰ প্ৰশ্নটো হৈছে নগৰ ভেন আঁচনিৰ জৰিয়তে কিমানখন নগৰীয়া অৰণ্য সামৰি লোৱা হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো বি 200খন নগৰ অঞ্চলত থকা সৰু সৰু জংঘল সামৰি লোৱা হ'ব। এই আঁচনিৰ জৰিয়তে সেই অঞ্চলসমূহ সেই জংঘলসমূহ উন্নতিৰ কাৰণে এই আঁচনিখন লোৱা হৈছে। 10 নম্বৰ প্ৰশ্নটো হৈছে স্পন্দন অভিযান ভাৰতৰ কোন ৰাজ্যত মুকলি কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ছত্তীশগড়। ছত্তীশগড়ৰ আৰক্ষী বিভাগে মানসিক চাপ বা মানসিক হতাশাত ভুগি থকা লোকসকলক বাবে এই আঁচনি মুকলি কৰিছে স্পন্দন অভিযান। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো চি। আজিৰ প্ৰশ্ন এইকেইটাই আছিলে। প্ৰশ্নকেইটা ভাল পালে লাইক কমেণ্ট